2ঘণ্টাৰ পূৰ্বে নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ পৰীক্ষাৰ্থীসকললৈ বিশেষ আহ্বান সেৱাৰ অধ্যক্ষৰ। কাৰণ পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে সোনকালে আহিলেহে পৰীক্ষা কেন্দ্ৰত সময়মতে প্ৰৱেশ কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলক মোৰ অনুৰোধ থাকিল, আপোনালোকৰ জৰিয়তে এটা অনুৰোধ থাকিল, যাতে তেওঁলোকে যেহেতু এনেকুৱা ভাবি নলয় যে মই গুৱাহাটীত আছে গৈ পাম সোনকালে, কাৰণ গুৱাহাটী মানে গুৱাহাটী নহয়, ইট মে বি এ ভেৰি ৰিম'ট প্লেচ। প্ৰথমতে তেওঁলোকে নিজৰ এডমিট ডাউনলোড কৰি লৈছে, গতিকে নিজৰ পৰীক্ষা কেন্দ্ৰটো একবাৰ চিনাকি হৈ লয়। ফিজিকেলি পাৰিলে ফিজিকেলি, নহ'লে আজিকালি ডিজিটেলি গুগল মেপ বা যিকোনো ধৰণে চিনাকি হ'ব পাৰে আৰু আন্দাজ কৰিব পাৰে যে কিমান সময় লাগিব। যিহেতু চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি, গতিকে অতি কমেও তেওঁলোকে 2 ঘণ্টামান আগতে গৈ পালেহে স্ক্ৰিনিং প্ৰপাৰ হ'ব পাৰে। গতিকে যিমান পাৰে সোনকালে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ চেণ্টাৰত যাতে যায়। পৰীক্ষাৰ্থী যেতিয়া ভিতৰত সোমাব, ভিতৰত মোবাইল বা কোনো ধৰণৰ বেগ, ৱাটাৰ বটল একো বস্তু এলাউড নহয়। অকল পেন, পেঞ্চিল আৰু কেছ পইচা যদি আছে বা ডেবিট কাৰ্ড আছে সেইখিনি এলাউ কৰা হ'ব। তাৰ বাহিৰে একো ভিতৰত নিব নোৱাৰে। গতিকে যদি বেগ চেগ আনিছে ওচৰত আশে পাশে দোকানৰ লগত আমি ঠিক কৰি দিম। তেওঁলোকে এইটো বেগ নিজৰ ৰেছপনচিবিলিটিত নিজে ৰাখিব। এইখিনি 2305টা চেণ্টাৰৰ 100 মিটাৰ পৰিধিলৈকে কোনো ধৰণৰ আমি তাতে গেডাৰিং হ'ব নিদিওঁ। 100 গেটৰ পৰা য'ত পৰীক্ষা কেন্দ্ৰ আছে 100 মিটাৰ, গেটৰ 100 মিটাৰ আগতে আমি মানুহবিলাক ৰখাম আৰু তাৰ পৰা চেকিং আৰম্ভ হ'ব। আৰু অকল প্ৰাৰ্থীসকলে নিজৰ এডমিট কাৰ্ডৰ ওপৰত আৰু এটা আই কাৰ্ড লৈ পেলাই ভিতৰত সোমাব। পুলিচৰ চেকিং হ'ব, তাৰপিছত চেণ্টাৰৰ ভিতৰত সোমাব। এটা গেট খুলিব আৰু ফ্ৰিস্কিং হ'ব। ফ্ৰিস্কিঙৰ পিছত সি নিজৰ জেগাত যাব পাৰিব। পৰীক্ষাৰ যোৱা বছৰত 100 কুৱেশ্যন আছিল, এবাৰ 150টা কুৱেশ্যন আছে। দ্বিতীয়তে নিগেটিভ মাৰ্কিঙৰ প্ৰভিজন আছে। গতিকে নিগেটিভ মাৰ্কিং থাকিলে তেওঁলোকে যেতিয়া এনচাৰ কৰিব অলপ ভাবি চিন্তিহে যাতে এনচাৰ কৰে। সেইকাৰণে যোৱা বছৰ 2 ঘণ্টা সময় দিয়া হৈছিল, এবাৰ 3 ঘণ্টা সময় দিয়া হৈছে, যাতে যেতিয়া এনচাৰ কৰে তাৰ আগতে খুব ভালকৈ ভাবি চিন্তিয়ে এনচাৰ কৰে। পাৰ কুৱেশ্যন 1 মাৰ্ক আছে। প্ৰথম দিনা প্ৰথম পৰীক্ষাত 1 মাৰ্ক, যিটো আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেল পৰীক্ষা আছে 11,23,000 আছে, তাত 150টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটাত 1 নম্বৰ থাকিব। যিটো 29 তাৰিখে পৰীক্ষা আছে আগবেলা, সেইটো গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে। তাত কুৱেশ্যন পেপাৰ 150টাই থাকিব, কিন্তু 125টা কুৱেশ্যনত 1 মাৰ্ক আছে আৰু নেক্সট লাষ্ট 126ৰ পৰা 150 কুৱেশ্যনত 2 মাৰ্ক আছে, কাৰণ তাৰে টোটেল মাৰ্ক 175। যদি কোনোবাই নকল কৰে বা নকল কৰায় বা প্ৰশ্ন কাকত যদি ফাদিল কৰে বা ছ'চিয়েল মিডিয়াত ফাদিল কৰিব চেষ্টা কৰে, সেই গোটেইখিনিক লৈ পেলাই আমাৰ এটা বিশেষ এক্ট পাছ কৰা গৈছে। তাৰে ভিতৰত 3 বছৰ মানে ইম্প্ৰিজনমেণ্ট আছে, মিনিমাম 3 ইয়াৰ্ছ আৰু মেক্সিমাম আপ টু 10 ইয়াৰ্ছ। জৰিমনা আপোনাৰ 1 লাখৰ পৰা আৰম্ভ কৰি 10 কোটিলৈকে জৰিমনা কৰিব পৰা যায়। আৰু যোনে সেইটো ধৰাত পৰিব সেইটো স্পেচিয়েল এক্ট। গতিকে তাৰপিছত সেই চাকৰি পোৱা অসম্ভৱ হ'ব। চেণ্টাৰ অলপ চেনচিটিভ আছে বিকজ নাম্বাৰ অফ কেণ্ডিডেটছ নে আদাৰ ফেক্টৰ, তাত ডিপ্লয়মেণ্ট আমি বেছি ৰাখিম। আৰু ট্ৰেফিক মুভমেণ্ট যিহেতু কেইটামান জিলা আছে এইবাৰ য'ত পৰীক্ষাটো নহ'ব, তো সেই জিলাৰ পৰা বেলেগ জিলালৈকে আমাৰ কেণ্ডিডেটসকল যাব। তেওঁলোকৰ যাবৰ কাৰণে অলৰেডি আমাৰ জনালে কেইটামান এডিশ্যনেল ট্ৰেইন ব্যৱস্থা কৰা আছে আৰু ভেহিকেল সেইখিনি আছে। তো আমি ট্ৰেফিকৰ ওপৰত যথেষ্ট গুৰুত্ব দিছোঁ, যেনে আমাৰ কেণ্ডিডেটসকল টাইম মতে পৰীক্ষা কেন্দ্ৰত গৈ পায়। ছিকিউৰিটি এৰেঞ্জমেণ্ট যথেষ্ট কৰা আছে এক্সামিনেশ্যন চেণ্টাৰত আৰু বাহিৰতেও। আৰু যি আগৰ পৰা যাৰ তেনেকুৱা ক্ৰিমিনেল ৰেকৰ্ড আছে, টেণ্ডেঞ্চি তেনেকুৱা আছে যে পৰীক্ষাৰ ক্ষেত্ৰত তেওঁলোকে অৰ্গেনাইজ হিচাপে নকল কৰা এনে তেনেকুৱা, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অলৰেডি নিৰ্দেশ দিয়া আছে আৰু এইটো অলৰেডি তেওঁলোকৰ ওপৰত তেনেকুৱা একশ্যন লোৱা হৈ আছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও এই অনুৰোধটো সকলোকে আমাৰ DCSPক জনাইছে যে ৰবিবাৰে বজাৰবিলাক বহে আৰু সেই ৰাতিপুৱাৰ বেলাই বজাৰবিলাক বেছি ভিৰ থাকে। সেই সময়ত যাতে আমাৰ ছাত্ৰ ছাত্ৰী অহা যোৱাত কোনো অসুবিধা নহয়, গতিকে বজাৰবিলাক যদি স্থানান্তৰ কৰিব পৰা যায় বা বেলেগ এটা দিনত দিব পৰা যায় তেতিয়াহ'লে, কাৰণ কমিউটেশ্যন বহুত হাই হ'ব, সেইটো এটা অনুৰোধ থাকিলে।